প্ৰিয় দৰ্শক, আদৰ্শ নাৰী চিনিবলৈ এই 5টা লক্ষণ জনাটো অতি দৰকাৰী। নাৰী শব্দটো শুনিলে হয়তো বহুজনৰ মনত পৰে সেই বৰ্বৰ যুগৰ কথা, যি সময়ত নাৰী বেচা কিনা হৈছিল, নাৰীক চাকৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, যি সময়ত কন্যা সন্তানক জীৱন্তে মাটিত পুতি থোৱা হৈছিল, নাছিল তেওঁলোকৰ কোনো মৰ্যাদা। কিন্তু 570 খ্ৰীষ্টাব্দৰ পিছত নাৰীয়ে পৃথিৱীত বিশেষ মৰ্যাদা পালে আৰু তেতিয়াৰ পৰা মান্যতা দিয়া হ'ল যে সমগ্ৰ পৃথিৱীৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে নাৰী আৰু নাৰীয়ে হৈছে সৃষ্টিৰ মূল। আৰু এই নাৰীৰো কিন্তু আদৰ্শ আৰু গুণ সমানে প্ৰয়োজন হৈ পৰিছে বৰ্তমানৰ এই আধুনিক সমাজত। এগৰাকী আদৰ্শৱান নাৰী অথবা স্ত্ৰীৰ গুণসমূহ হৈছে: নম্বৰ 1, ধৈৰ্য। এজনী আদৰ্শ নাৰীৰ বৈশিষ্ট্য হৈছে ধৈৰ্যশীলতা। এনে নাৰীয়ে পৰিয়ালৰ সকলোকে মাৰাত্মক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাৰ সামৰ্থ্য ৰাখে আৰু যথা সময়ত সকলোকে সৎ উপদেশ দিব পাৰে। এওঁলোকে পিতা মাতা আৰু স্বামীৰ সৈতে অযথা তৰ্ক বিতৰ্কত লিপ্ত নহয় আৰু যি সমস্যাই আহি নপৰক কিয় ধৈৰ্য ধৰি সমাধানৰ সূত্ৰ বিচাৰি আনে। 2, সত্যবাদী আৰু কোমলতা। এয়া হৈছে নাৰীৰ প্ৰধান অলংকাৰ। এগৰাকী উত্তম আচৰণকাৰী আৰু মিঠামুখৰ নাৰী পৰিয়ালৰ বাবে এক উপহাৰ স্বৰূপ। এনে নাৰীক ভগৱন্তই খুব পচন্দ কৰে। 3, লাজ আৰু চৰম। এগৰাকী সম্ভ্ৰান্ত আৰু আদৰ্শ নাৰীৰ অলংকাৰ হৈছে লাজ। এই লাজ আৰু চৰমে নাৰীৰ মাজত ভক্তিভাৱ জগায় আৰু যৌন অপকৰ্মৰ পৰা নাৰীক বচাই ৰাখে। 4, অল্পতুষ্টি। যি নাৰী অলপতে সন্তুষ্ট হয় সেয়া নাৰী হৈছে আদৰ্শ নাৰী। যদিও সমাজত নাৰীৰ ভৰণ পোষণৰ দায়িত্ব স্বামীৰ ওপৰত অৰ্পিত, তথাপিও স্ত্ৰীয়ে স্বামীৰ উপাৰ্জনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি নিজৰ প্ৰয়োজন পূৰণ কৰাটো এজনী আদৰ্শৱান নাৰীৰ চৰিত্ৰ। 5, ভাল আচাৰ ব্যৱহাৰ। যি স্ত্ৰীয়ে তেওঁৰ স্বামী আৰু নিকটাত্মীয়ক উত্তম ব্যৱহাৰ কৰে, সমাজত সেই নাৰী উত্তম বুলি বিবেচিত হয়। তেওঁলোকে এই পৃথিৱীত শান্তিৰ প্ৰতীক হৈ ৰয় আৰু তেওঁলোকৰ পৰকাল ধন্য হৈ যায়। 6, আনুগত্য। বিয়াৰ পিছত নাৰী এগৰাকী স্ত্ৰী হৈ পৰে আৰু সৎ চৰিত্ৰৰ নাৰীয়ে বিয়াৰ পিছত স্বামীৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ যত্নপৰ হয়। 7, স্বামীৰ সম্পদক নিজৰ সম্পদ বুলি মানি ৰক্ষণাবেক্ষণ কৰা এগৰাকী আদৰ্শৱান স্ত্ৰীৰ দায়িত্ব। স্বামীৰ অজ্ঞাতে স্বামীৰ ধন খৰচ নকৰে এগৰাকী আদৰ্শৱান স্ত্ৰীয়ে। 8, সন্তানক ভালদৰে শিক্ষা দিয়া এগৰাকী স্বামী আৰু স্ত্ৰীৰ উভয়ৰে দায়িত্ব। আৰু স্ত্ৰীয়ে সন্তানক আদৰ্শৱান কৰি তোলাৰ চেষ্টা কৰে। আদৰ্শ স্ত্ৰীয়ে নিজৰ সন্তানক শিক্ষা দিয়ে আৰু ফলত সন্তান ডাঙৰ হৈ আদৰ্শৱান হয়। 9, পৰিষ্কাৰ পৰিচ্ছন্নতা। এগৰাকী আদৰ্শ নাৰীয়ে নিজৰ গৃহ পৰিষ্কাৰ কৰি ৰাখে আৰু এই গৃহত মা লক্ষ্মীৰ প্ৰৱেশ ঘটে। লেতেৰা আৰু কদৰ্যময় গৃহত নহয়। 10, পৰনিন্দা আৰু পৰচৰ্চাৰ পৰা দূৰত থাকে। বেছিভাগ নাৰী পৰনিন্দা আৰু পৰচৰ্চাত ব্যস্ত থকাৰ বিপৰীতে এগৰাকী আদৰ্শ নাৰীয়ে সদায় ইয়াক এৰাই চলে।